সুপ্ৰভাত শিক্ষাৰ্থী বন্ধুসকল, সকলোকে স্কুল বন্ধুলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটো। আজি দেওবাৰ 2023 চনৰ 5 মাৰ্চ, অসমীয়া লেখেৰে 1944 শকাব্দ 20 ফাগুন। আজিৰ মহৎ লোকৰ বাণী এটি শুনোৱা আছোন। এতিয়া তুমি যিমান মূল্যৱান হ'বা সিমানেই সমালোচনাৰ সন্মুখীন হ'বা, এই কথাষাৰ কৈছিল নেলছন মেণ্ডেলাই। এতিয়া আহাচোন এটি আজি সাঁথৰ শুনো। তোমালোকে সাঁথৰটো উত্তৰ ক'বলৈ চেষ্টা কৰিবাচোন। সেইটো কি হয় যিটো মাহত এবাৰ আহে কিন্তু 24 ঘণ্টাৰ পাছত গুচি যায়? চিন্তা কৰাচোন, তোমালোকে মাহত এবাৰ আহে আৰু 24 ঘণ্টা থাকি গুচি যায়, কিন্তু কি হয় চিন্তা কৰা। 5 ছেকেণ্ড। কি হ'ব? উত্তৰটো হৈছে তাৰিখ। কি হয়? তাৰিখ। এতিয়া আহাচোন আজিৰ এটি কুইজ জানো। আজিৰ কুইজটো তোমালোকক বিশ্বব্ৰহ্মাণ্ডৰ পৰা আনিছোঁ, আমাৰ সৌৰজগতৰ পৰা আনিছোঁ। শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি? কোৱাচোন। শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম হৈছে টাইটান। কি হয়? টাইটান। মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আহাচোন আজিৰ দিনটোৰ তাৎপৰ্য জানো। আজিৰ দিনটোৰ তাৎপৰ্য আমাৰ আছে, আজিৰ দিনটোৰ আমাৰ দুটা মুখ্য দিন হিচাপে উদযাপন কৰা হয়। তাৰে প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় চিজ ডুডল দিৱস আৰু দ্বিতীয়টো হৈছে আমাৰ ৰাষ্ট্ৰীয় মাল্টিপল পাৰ্চনেলিটি দিৱস। একাধিক ব্যক্তিত্ব বিকাৰত ভুগি থকা লোকসকলৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিবলৈ আমাৰ আজি এই দুটা দিন মনত ৰাখিবা, ৰাষ্ট্ৰীয় মাল্টিপল পাৰ্চনেলিটি দিৱস। এতিয়া আহাচোন আজি আমাৰ সুভাষ ব্ৰহ্মৰ আজি মৃত্যুদিন হয়। অসমৰ এগৰাকী তেখেত চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী আছিলে, ভাস্কৰ আছিলে। তেখেতৰ স্বৰচিত শিল্পকৰ্মত উত্তৰ পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়। এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে। এতিয়া তোমালোকৰ কেতিয়াবা কলা শিক্ষা পৰীক্ষাত আহে যে এজন চিত্ৰশিল্পীৰ নাম লিখা বুলি, তোমালোকে তেতিয়া বহুতেই পাহৰি যোৱা। এই সুভাষ ব্ৰহ্মৰ নামটো তোমালোকে মনত ৰাখিব পাৰিবা দেই। এতিয়া আহাচোন আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ জানো। এই কাৰেণ্ট এফেয়াৰ্ছ কেইটাও গুৰুত্ব দি শুনিবা, তোমালোকে সাধাৰণ জ্ঞানতো দৰকাৰ হ'ব। স্বচ্ছ সুজল শক্তি সন্মান 2023 আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপনৰ বাবে সভানেত্ৰী ডক্টৰ দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত স্বচ্ছ সুজল শক্তি সন্মান 2023 আৰু জল শক্তি অভিযান কেচ দ্য ৰেইন 2023 উন্মোচন কৰে আৰু লগতে খোৱাপানীৰ উৎস বহন ক্ষমতাৰ শীৰ্ষক জল শক্তি অভিযানৰ 4ৰ্থ ধাৰাবাহিকখন মুকলি কৰে। ধন্যবাদ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, যাতে অন্য শিক্ষাৰ্থীসকলেও সুবিধা হয়।